হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি মই দহি বটাৰ ভিডিঅ' এটা লৈ আহিছোঁ আৰু সহজভাৱে একেবাৰে সাধাৰণভাৱে পটককৈ হ'ব পৰা এটা দহি। আৰু প্ৰথমতে মই আধা বাতিয়ে থোৱা আছিলে, এতিয়া নতুনকৈ পাতিছোঁ। এয়া বেজিত সূতা ভৰাই লৈ পেলাই আৰু ইয়াৰ যিটো মাজত খালী ঘৰ আছিলে সেইটোত মই গুলপীয়া দিছোঁ আৰু এটা নীলা দিছোঁ। এতিয়া গাঁঠি দি ল'লোঁ, প্ৰথমতে দুবাৰ গাঁঠি দিলোঁ সূতাডাল ভৰাই পেলাই। আৰু গাঁঠি দিয়াৰ পাছত এয়া মই সূতা ল'লোঁ, এয়া গুলপীয়া সূতা লৈছোঁ। মই গুলি সূতাটোৱে লৈছোঁ আৰু ইয়াত দুটা কাঠি দি দিম, মাজত ভৰাই পেলাই দুটা কাঠি দি দিছোঁ আৰু এটা কাঠি দি দিম। আৰু এতিয়া দুভাগ একেলগে লৈ ল'ম, এনেকৈ লৈ পেলাই আৰু বেজিটো তলেদি ভৰাই পেলাই গাঁঠিটো দিম আকৌ। দেখিছে এনেকৈ লৈ পেলাই আৰু বেজিটো তলেদি ভৰাই আনিছোঁ আৰু এইফালে ইয়াৰ তলেদি সূতাডালৰ তলেদি আকৌ বেজিটো ভৰাই লৈছোঁ। এই গাঁঠিটো দি দিছোঁ এনেকৈ, আকৌ তলেদি লৈ পেলাই গাঁঠিটো দি দিছোঁ আৰু এয়া আকৌ তলেদি লৈ যাম। এনেকৈ ভৰাই দিলে আচলতে পিটিককৈ হৈ যায় এনেকৈ বাতিলে, আৰু খোল নাখায়। এইটো চিন্তা নকৰিব আপোনালোকে, এনেকৈ বাতিলে কেতিয়াও খোল নাখায়। আৰু আকৌ তলেদি লৈ দিছোঁ দুবাৰমান তিনিবাৰমান তলেদি সূতাডাল ভৰাই পূৰা টানি টানি দিব। আৰু এতিয়া মই কেঁচিৰে কাটি দিম। আৰু আচলতে একদম সহজভাৱে পাতিব পৰা দহি। মই এটা দহি দেখাই দিলোঁ আপোনালোকক, তাত নিজে পাতিব পাৰিব আপোনালোকে চালে ভালকৈ। আৰু আজি মোৰ দহি বটা ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, তেতিয়া নতুন নতুন ভিডিঅ' পাই থাকিব আপোনালোকে। তো আজিলৈ সেয়াই। আৰু এয়া দহি কমপ্লিট হৈ গ'ল।